মাৰি দিলি হুলাবাৰী হান। ইয়াৰ পৰা এইটো প্ৰশ্ন আহিব পাৰে যে প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? আৰু এটা বগীয়া বিয়া কৰি আন। খাই দিলি তই মোৰ জান। কোনি কাত জান খালাকৈ? বুজা নাই এইটো গান। তই ছাগাল দৰক দিবে গেছলি নে কাবাৰ লগত মেল মাৰি আছিলি? কি কথা কয়ে ইন্দালে? আজিৰ পৰা পাত্ৰত তইয়ে যাবি, তেতিয়া গম পাবি নহয় কিমান দেৰি লাগে। মোৰ কিন্তু তোৰ ওপৰত সন্দেহ হৈছে। আইঐ মায়ে হাতৈ, মোৰ ওপৰত সন্দেহ হৈছে তোৰ? আজি বুলিয়েইতো নহয়, সদায় তই দেৰি কৰা। মৰণ নহয় বুঢ়া, কথা হদলগে কবি। তোৰ বাহিৰেনো মোৰ এই জগতত কোনি আছে? পিতে তইতো সদায় মাইৰ লগত কিয় কাজিয়া কৰা? মই তোৰ তিৰি, তইয়ে মোক সন্দেহ কৰা। ঠিক আছে, আজিৰ পৰা মই ঘৰতে থাকিম, কতো নাযাওঁ। তই ঘৰৰ বাহিৰৰ সকলো কামেই কৰবা লাগব, মই বহি খাম। ইমান নাই মাৰি বুঢ়ী শংকৰ আগিয়া, তোৰ মই মনটো হি চাইছিলো। এতিয়াও মোৰ মন চাব বাকী আছে? তোৰ লগত ধেমালি নকৰি মই কাৰ লগত কৰিম কওচোন? তোক মই মৰমো দি হেংকে কৈছিলো। সি তাই কথা বুজি নাপয়। চাওঁ ইফালে চুমা এটা দি। লাজ নহ বুঢ়া, মৰণ নহ বুঢ়া। আহক আহক আহক, এইটোৱে ঘৰ। এইটো ঘৰ মানে এইটো নিয়ে তৰজাতটো। তৰজাতটোত সদ্যহতে থাককচোন, মই চব ঠিক ঠাক কৰি থৈছো। বিছনা পাতি ৰেডি, মাত্ৰ আপুনি সুমেলি হ'ল। হেৰি নহয়, এই পইচাৰ টোপলাটো ক'ত? পইচাৰ টোপলা হ'ব, চিন্তা কৰিব নালাগে। মই কিন্তু পকী ঘৰ বুলি ভাবছিলো। হ'ব চব ঠিকটো ৰেডি আছে, মই চব ঠিক কৰি থৈছো। হেৰি তাৰমানে পইচা কেইটা লাগে, এডভান্স দিয়াৰ কথা আছেতো। পইচা দিম, কিন্তু তাৰ আগে মাটি হিন্দিটো মই একবাৰ চাব লাগব। পচন্দ হৈ যাব, মই আছো। মোৰ কথা হ'ল আগাতে বস্তু আগাতে পইচা। হ'ব কিন্তু মানে ৰাতিৰ কথাটো তাতে গুৱাহাটী 14 কাৰ্ডৰ কথা আছে। হ'ব সেইটো আমি কন্ট্ৰল কৰিব পাৰিম। তেনেহ'লে আহক ভিতৰখন চাই ল'ব। আহক আহক, বহা বহক। চব ঠিক ঠাক হৈ আছে, বিছনা পত্ৰ, টেবুল চেয়াৰ, ভাত খোৱা টেবুল, টিভি চব আছে, আকৌ চিন্তাই কৰিব নালাগে। আজি ৰাতিটো ইয়াতে থাকক, পুৱাই মই নতুন ঘৰত লৈ যাম। বা তই কিন্তু কম বস্তু নহয় দেই, আমাৰ কাৰণে ইমান কষ্ট কৰছা। হেৰি খুৰা, মই যাওঁৱেই তেনেহ'লে। টিভি চাবি? বাথৰুম লেট্ৰিন কোনফালে আছে? আছে পিছফালে আছে, চব আছে, চব ঠিক ঠাক আছে। খুৰা মই যাওঁৱেই, তাৰমানে এডভান্সৰ পইচাটো পালি ভাল আছিল, মানে মালিকক দিব লাগিব নহয় ঘৰৰ। তাকেইতো ৰবা, ঘৰৰ পাকা ঘৰো এন্দুৰ বহিয়া লাগে। এন্দুৰ তৰজাৰ ৰুমটো ভাল লাগছি। গুৱাহাটী নহয়, গুৱাহাটী। মানুহৰ ভাল লগা বহিয়া লগা কথাটো সেইটোই। তাৰমানে গুৱাহাটীৰ ঘৰ খেনাই, গুৱাহাটীৰ ঘৰ। এতিয়া পইচাটো দিলে ভাল আছিল। মই পইচা মই তোমাক আগতে কোৱা নাই? আগাতে বস্তু আগাতে পইচা। হেৰে মোৰ পচন্দ অপচন্দৰ কথা আছে না। খুৰা চিন্তা কৰিব নালাগে, আপুনি নেটখাকে পচন্দ হৈ যাব, চিন্তা কৰিব নালাগে। তাৰমানে কি ৰাতিৰ কথাটো গুৱাহাটীৰ কথা, তাতে তজ্জাৰ বেৰা, মানে 14 কাৰ্ডৰ কথা আছে, ভালকে ৰাখবো পইচাটো। হ'ব বাৰু, মই এতিয়া যাওঁ, পুৱাই নতুন ঘৰত লৈ যাম। আজি থাকবো, ভালকে থাকবো। যাওঁ দে মাইনা, যাওঁ, বাই। যা তোমাৰ দেৰি হ'ব কিন্তু আমাৰ লগত যাওঁ। বাই। মানুহৰ লগত এনেকে বিজলি নাথাকিবি। ইমান গৰম, 2 ঘণ্টা ধৰি কাৰেণ্টডাল নাই। চালা মহিলেও কি মহিলাৰ মুখত বেজি আছে নেকি? বাপা একেবাৰে শান্তি পোৱা নাই।
পড়লু শালা উফ ডাঙৰ কথা হলে ক'ত আহি পড়লো কি পাল্লাত পড়লো কার লগত আহি আই বুঢ়া কি চিল্লাই আছা খুমটি মাৰবা নেদা এই দেখা নাই এই মহৰ কামৰত শান্তিত ঘুমাই থাকিব পাৰিয়ে নিজেতো ঘুমটি নামৰা আমাকো মাৰবা দে নাই ইমানে যদি মহে খাইছে কিবা এটা জ্বলে নলে কিয় অ পিতে শুই থাক এই আমাৰ গলি ঘৰতো ইমান মহ নাই ইয়াতে যিমান মহ মামু দুদিন ধৈৰ্য ধৰবা নৰা আমাৰ ঘৰটো হলি আৰামে আৰাম হচি গম পাই গৈছো কি হব উফ চালা কি ঘৰ নিজৰ হা এই পাকা ঘৰ এৰি আহি ইয়াতে তৰ্জাৰ বেৰাৰ ঘৰত আছো এই তোৰ কাৰণে এইগিলা এনে হৈছে গতিকে বাপ্পা ঐ ৰাতিপুৱাই গেল খুমটি মাৰবা ৰেডলাক এই এনেকে মহৰ কামাৰ খাই খাই ৰাতিপুৱা হ'ল মোৰ পায়খানা কৰি আহোঁ তহঁতে যি কৰা কৰি থাক চালা মহৰ কামাৰত মোৰ পায়খানা লাগছি উফ চব নিয়ম নীতি বদলবো এতিয়া শান্তি ৰেডলাকে বুঢ়া তুই মোক শুই থাক ইহ বাপেৰ দৰে চব কটকা ধৰছা বরের বুয়াই এতগুলো হাঁক তো নাই ও উপরত কোন আছে হে ও ওলাই আহো ও পানী লাগে পানী হে উঠে মাই উঠছোন তো ঘুমাই থাক এই বুঢ়া তুই মোক খালাকে হজ্জাতি কৰি হাও কি মানুহ আই এ বেলা ডিপ্লেক লিখি এনেকে ঘুমটি মাৰি থাকা হেল্ল' ঐ মালিক মালিক ঐ বুঢ়া কিয় চিঞৰি মৰছা মালিকে শুনলি কি কব হে এক বাল্টিং পানী দিছি পায়খানাতে শেষ গৈছে গা ধুব পানী নহ'লে কি কৰিম আই সেই বুলি ইমান চিঞৰব লাগে নেকি এই বুলি নিচিয়াৰিম কথা কবা আছে ঐ মালিক ৰাতিপুৱা তই কি হুলস্থুল কৰি আছা কি লাগে হাও এতিয়াও ৰাতিপুৱা বাকী আছে এই দিন দিপিয়াৰ হ'ল আহিয়ে তই নামাতবি এইখন গাঁও নহয় গুৱাহাটী চহৰ হয় গাঁৱতে ৰাতিপুৱা ৰাতিপুৱা হলাবিলাকে উঠে অ খুৰা বেয়া নাপাব এওঁ মানে ৰাতিপুৱাই গা ধুব উঠে যে ও গা ধুব পানী ক'ত কিয় ৰাতিপুৱা এক বাল্টিং পানী দিয়া নাছিলো কি কৰিলি এক বাল্টিং পানীত কি হব ও খোজ কৰাওঁতেই শেষ এক বাল্টিং পানী খোজ কৰোঁতে শেষ মই কোৱা নাছিলো এইখন গাঁও নহয় এখন গুৱাহাটী চহৰ হয় এক বাল্টিং পানী দি খোজ কাঢ়িব লাগিব গাও ধুব লাগিব আৰু পানীও খাব লাগিব কি কথা কয় ইয়াৰ খালত ডুব মাৰি গা ধোৱা মানুহ এক বাল্টিং পানী দি পায়খানাও কৰিম গাও ধুম খামো ঐ এইখন গুৱাহাটী চহৰ হয় এখন গাঁও নহয় পানীৰ অভাৱ সেই বুলি মই নধুম নেকি ঐ চুপ বেছি চিঞৰি চিঞৰি কথা লগাবি এক বাল্টিং পানী দিছো 100 টকা দিবি আৰু শুন কমকে খাবি কমকে খোজ কৰিবি এখন গুৱাহাটী চহৰ হয় পানীৰ অভাৱ ঐ বুঢ়া মোৰ সন্মান গোটেই হে কৰিলি ভিতৰত ঐ বেছি চিঞৰি চিঞৰি কথা লগাবি অন্য মানুহৰ দিগদাৰ হ'ব যা যা বুলি কৈছো নহয় ভিতৰত যা তোক আজি মই